নমস্কাৰ জনাইছোঁ সকলোকে আশা কৰোঁ সকলো ভালে কুশলে আছে এয়া আমি থিয়েটাৰ সূৰ্যৰ কাম কৰি আছোঁ আপোনালোকে গমেই পাইছে ইতিমধ্যে দুখনকৈ থিয়েটাৰত আমি এবাৰ কাম কৰি আছোঁ কলাগুৰু থিয়েটাৰ আৰু সূৰ্য থিয়েটাৰ ৰাজধানী থিয়েটাৰত আমাৰ নৃত্য নাটিকাখন ইতিমধ্যে আছে আপোনালোকে চাইছে এয়া আকৌ সূৰ্য থিয়েটাৰত আজি এগৰাকী নৃত্যশিল্পী বিজিতৰ জন্মদিন এয়া জন্মদিন উদযাপন কৰিছে মৃদুল ভূঞা দাও আহিছে লগতে সকলো কলাকুশলীয়ে উদযাপন কৰিছে বিজিতৰ জন্মদিন আৰু এয়া আমি আখৰাত ব্যস্ত হৈ পৰিছোঁ মৰমৰ শিল্পীসকলৰ সৈতে নৃত্য নাটিকাৰ শিল্পীসকলৰ সৈতে সঁচাকৈয়ে বহুত ভাল লাগে আৰু তেওঁলোকৰ মনৰ কথা কেনেকৈ থিয়েটাৰলৈ আহিলে কেনেকৈ তেওঁলোকক থিয়েটাৰত কিমান দিন হ'ল থকা গোটেই কথাখিনি তেওঁলোকৰ সৈতে আমি আলোচনা কৰোঁ আৰু সকলোৰে এটা এটা নিজৰ নিজৰ কাহিনী আছে সময় হ'লে নিশ্চয় আপোনালোকৰ আগত অৱগত কৰিম আৰু এয়া থিয়েটাৰ সূৰ্যৰ এই বছৰৰ নৃত্য নাটিকাখন সঁচাকৈয়ে যথেষ্ট সৰ্বাংগ সুন্দৰ হৈছে আৰু সকলোৱে আঁকোৱালি ল'ব বুলি আমি দৃঢ় বিশ্বাসী আৰু এয়া মৰমৰ শিল্পীসকলক আমি শিকাই আছোঁ এই বছৰৰ নৃত্য নাটিকা সূৰ্য